বন্ধুসকল আহি গ'লো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ হয়তো বহুতৰে ইউটিউবত চেনেল আছে বা হয়তো বহুতে আপোনালোকে ইউটিউবত চেনেল খুলিম বুলি ভাবিছে কিন্তু ইউটিউবত আপুনি চেনেল খুলিলেও যোনবিলাক ভিডিঅ' আপলোড কৰিব সেইবিলাক ভিডিঅ' আপলোড কৰিবৰ কাৰণে আপুনি গুগলৰ পৰা বা বেলেগৰ পৰা সৰু সৰু ভিডিঅ' কপি লৈ পেলাই আপোনালোকে আপলোড কৰিব নোৱাৰে কাৰণ পাৰ্মিশ্যন ল'ব লাগিব যদি তেনেকুৱা কৰে আপোনাৰ চেনেলটোত কপিৰাইট ষ্ট্ৰাইক আহিব আৰু আপোনাৰ চেনেলটো বন্ধ হৈ যাব তো বন্ধুসকল আজি মই আপোনালোকৰ আগত এনেকুৱাটো ৱেবছাইটৰ কথা ক'ম যোনটো ৱেবছাইটৰ পৰা আপোনালোকে কমপ্লিট ফ্ৰী ফটো আৰু ভিডিঅ' আপলোড কৰিব পাৰিব কোনো ধৰণৰ সেই ৱেবছাইটটোৰ পৰা কোনো ধৰণৰ আপোনালোকৰ কপিৰাইট ষ্ট্ৰাইক কেতিয়াও নাহে তো বন্ধুসকল আমি বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বন্ধুসকল পোনপ্ৰথমে আমি ক্ৰমত যাব লাগিব ক্ৰমত গৈ ইয়াত আমি ছাৰ্চ কৰিব লাগিব pixabay.com pixabay pixabay.com আমি ছাৰ্চ কৰিব লাগিব pixabay.com চোৱাৰ পিছত ওপৰত প্ৰথম যোনটো থ্ৰী ডট আছে তাত আমি ক্লিক কৰিম ক্লিক কৰি পেলাই ডেস্কটপ সাইড কৰি ল'ম ইয়াত ডেস্কটপ সাইড কৰি ল'লে আপোনাৰ মোবাইলটো কম্পিউটাৰ স্ক্ৰীনৰ দৰে আহে এইটোৱে হয় মেইন কথা ইয়াত আমি যোনটো অপচন আছে ইমেজ আছে ইয়াত আমি ইমেজ আৰু ভিডিঅ' দুটা অপচন কৰি ল'ব পাৰোঁ এৰ'টোত ক্লিক কৰি এটা ইমেজতে দেখাইছোঁ মই ফাৰ্ষ্টতে ইয়াত মোক জাষ্ট এক্সাম্পলৰ কাৰণে দেখাই দিছোঁ মোক লাগে টাইগাৰ এখন ফটো লাগে TIGER টাইগাৰ মই ইয়াত লিখি পেলাই ছাৰ্চ কৰিম টাইগাৰ বুলি তলত ছাৰ্চ কৰাৰ পিছত আহি যাব টাইগাৰ ফটো বহুত ফটো আহিছে এখন মই জাষ্ট এক্সাম্পলৰ কাৰণে যিকোনো এখন ফটো ডাউনলোড কৰি দেখাইছোঁ আপোনালোকে দৰকাৰী হ'লে ডাউনলোড কৰি ল'ব যিমান লাগে জাষ্ট এইখন ফটোকে মই ডাউনলোড কৰি দেখাইছোঁ ইয়াত ক্লিক কৰি দিলোঁ আপোনালোকে দেখিছে ৰাইট সাইডে সাইজত গ্ৰীনকৈ আহিছে ফ্ৰী ডাউনলোড বুলি ফ্ৰী ডাউনলোডত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত কোনটো সাইজত লাগে আপোনালোকে ফটোখন ল'ব পাৰে মই জাষ্ট এক্সাম্পলৰ কাৰণে এটা দেখাইছোঁ মোক কম সাইজৰ এখন লৈছোঁ মই 144 KB ইয়াত মই ডাউনলোডত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ডাউনলোড বুলি আহিছে মই ইয়াত ৰেড ব্লুকে দেন মই ক্লিক কৰি দিম কৰাৰ পিছত চাওক আপোনালোকে ফটোখন ইতিমধ্যে ডাউনলোড হৈ গৈছে আৰু মই জাষ্ট এটা এক্সাম্পলৰ কাৰণে দেখাই দিছোঁ এটা ভিডিঅ' ডাউনলোড কৰি যিকোনো বেক ল'লোঁ আপোনালোকে বেক মাৰিব এনেকৈ যি লাগে ভিডিঅ' লাগিলে ইয়াত আপোনালোকে এই এৰ'টোত ক্লিক কৰি পেলাই প্ৰথমতে যোনটো দেখাইছিলোঁ ইয়াত মই ভিডিঅ' কৰি লৈছোঁ ভিডিঅ' কৰাৰ পিছত ইয়াত এতিয়া ট্ৰেণ্ডত কি চলি আছে কৰোণা ভাইৰাছ চলি আছে কৰোণা ভাইৰাছৰ যিকোনো এটা ভিডিঅ' ল'ব হ'লে CORONA কৰোণা ভাইৰাছ আপোনালোকে লিখি দিয়ক VIRUS মই জাষ্ট এক্সাম্পল দেখাইছোঁ আপোনালোকে বেলেগ লিখিব পাৰে মই জাষ্ট আপোনালোকক এক্সাম্পলটো দিবৰ কাৰণে লিখি দেখাই দিছোঁ কৰোণা ভাইৰাছ ছাৰ্চ কৰিলোঁ কৰোণা ভাইৰাছ ছাৰ্চ কৰাৰ পিছত আপোনালোকে আহি গৈছে দেখিছে বিভিন্ন ধৰণৰ এইবোৰ ফটো আহিছে ভিডিঅ' আহিছে আপোনালোকে ল'ব যি মন যায় তাকে আপোনালোকে লৈ ইউজ কৰিব পাৰে তো মই ডাউনলোড নকৰোঁ মোৰ ইমান এটা দৰকাৰ হোৱা নাই MBও বহুত খাই দিব তো বন্ধুসকল আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰে আপোনালোকে কেতিয়াও চিন্তা নকৰিব ইয়াৰ পৰা কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক নাহে বহুত ষ্টাডি কৰি পেলাই মই এইটো ৱেবছাইট পাইছোঁ আপোনালোকে ইয়াৰ পৰা ইউজ কৰিব পাৰে হেল্পফুল হ'ব সকলোৱে বন্ধুসকল আশা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি আপুনি এজন ইউটিউবাৰ হয় বা ইউটিউবত কাম কৰিম বুলি ভাবিছে তো বন্ধুসকল ভিডিঅ'টো মোৰ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে ধন্যবাদ